हेलो एवरीवन কি খবৰ আপোনালোকৰ আৰু আপোনালোক ভালে আছে আৰু মোৰ আজি वेदरটো চাওকচোন वेदरটো ভাল হয় ঠাণ্ডা বতৰটো যেহেতু ঠাণ্ডা পকৰি খাবলৈ মন গ'ল সেইকাৰণে পকৰি বনাওঁগৈ বলক পিঁয়াজ কাটি থৈ গৈছে দেন আলু বয় এতিয়া মই ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম পকৰিৰ কাৰণে আৰু মই এটা যি নহয় মেগী মছলা দিছোঁ মেগী মছলা গোন্ধটোৱে একদম খাওঁ খাওঁ লাগি যায় আৰু পিঁয়াজটোও সৰহকৈ দিছোঁ মানে পিঁয়াজি কম পকৰা এনেকুৱা নিচিনা হৈছে আৰু ঠাণ্ডা বতৰ বৰষুণ দি আছে চিপ চিপকৈ এফালে গৰমা গৰম পকৰা চাহ আৰু কি লাগিছে হয় নাই আনফালে মই ভাত বনাই আৰু যিহেতু মই ডিনাৰ সোনকালে কৰোঁ সেইকাৰণে সোনকালে বনাইছিলোঁ আৰু আজি টিউজডে সেইকাৰণে একদম ন' অনিয়ন ন' গাৰ্লিক ৰেচিপি বনাইছিলোঁ এফালে শুকান মাছ বনাইছিলোঁ কিন্তু এইখিনি মই নাই খোৱা একদম ফ্ৰেছ কচু দুপৰীয়া টাইমত ছিঙি আনি থৈছিলে বৌয়ে আৰু এইফালে শুকান মাছ আছিলে তো সেইখিনি দি কচু বনাই থলোঁ এইফালে আকৌ হাজবেণ্ড আহি গ'ল কচু শুকান মাছ খাবলৈ যে এনেকুৱা ধুনীয়া হৈছিলে নহয় মই নেক্সট ডে খাইছিলোঁ ইমান টেষ্টি আছিলে মিঠাতেল দাদা এজনে দি পঠাইছে মই পিছে ডিনাৰ অকলে কৰি ল'লোঁ তাৰপিছতে পিছে অফিচৰ পৰা আহি পাইছে সি আহি পিনে গা পা ধুইছে গাড়ী ধুইছে তাৰপিছত ডিনাৰ কৰিছে তো মোৰ তেতিয়ালৈকে বহুত দেৰি হৈ যায় এইটো হৈছে নেক্সট ডে ভিডিঅ' আমি সেইদিনাখন দুইটাই চেলুনলৈ গৈছিলোঁ সেইদিনাখন অফিচ কৰি পিনে আমি দুইটাই চেলুন গৈছিলোঁ চব বিশ্বৰ চুলি কাটিবলগীয়া আছিলে আৰু ফেচিয়েল এণ্ড অল এইবিলাক কিবাকিবি ক্লেনজিং এইবিলাক কৰাবলগীয়া আছিলে সেয়া কৰালে কিন্তু মোৰ একো কৰাবলগীয়া নাছিলে মই ইয়াত কাৰণ আহিয়ে থাকোঁ জাগিৰোডতে হয় এইখন তো তাক এঘণ্টাৰ ওপৰত লাগি যাব তো সেইকাৰণে মানে মই কি কৰিলোঁ ময়ো কিবা এটা কৰাই লওঁ বুলি মই পেডিকিউৰে কৰাই ল'লোঁ তাৰপিছত পেডিকিউৰ মোৰ হৈ গ'ল হৈ যোৱাৰ পিছতো তাৰ হোৱাই নাই মোৰ যিমান যি কৰাব লগা থাকে মই ইয়াতে কৰাই লওঁ বিকজ এই ছাৰ্ভিচটো মোৰ ভাল লাগে খুব ভাল লাগে মোৰতো পেডিকিউৰ কৰাওঁতে পূৰা ৰিলেক্স লাগি গৈছে যদিও ইয়াত পাৰ্লাৰখন খোলা বেছি দিন হোৱা নাই 1 year হোৱা নাই নেকি মোৰ বোধেৰে তো হোৱাটো নাই কিন্তু তাত যিজনে মোক ছাৰ্ভিচ দিয়ে প্ৰাঞ্জল সি বহুত ভাল কাম কৰে চ' সি আগতে গুৱাহাটীত আছিলে তো এতিয়া সি ইয়ালৈ আহিলে তো গুৱাহাটীত থাকোঁতে মই ইয়াৰ পৰা গুৱাহাটী যাওঁ তাৰ ছাৰ্ভিচ ল'বলৈ চ' মোৰ গোটেইখিনি কাম সি বহুত ভালকৈ কৰি দিয়ে সেইকাৰণে মোৰ খুব ভাল লাগে আৰু তাৰ ছাজেশ্যনবিলাক একচুৱেলি বহুত ভাল সেইখিনি ফ'ল' কৰিলেতো খুব ভাল আৰু এই হৈছে মৌচুমী এইও খুব ভাল কাম কৰি আছে ধুনীয়াকৈ মোক পেডিকিউৰটো তাই কৰাই দিলে যিহেতু পাৰ্লাৰখন একদম মোৰ নেক্সট টু অফিচ হয় চ' সেইকাৰণে মোৰ বহুত সুবিধা হয় অফিচ আৱাৰ্ছৰ পিছতে কিবা কাম থাকিলে মই তালৈ গুচি যাওঁ আৰু সেইটোৱে মোৰ এতিয়া পেডিকিউৰ কৰা হৈ গ'ল ফাইনেলি চাওক মোৰ ভৰিটো একদম পূৰা ধুনীয়া হৈ গৈছে পূৰা মইষ্ট তাৰপিছত মই ওলাই আহি দেখিলোঁ যে ইয়াৰ হোৱাই নাই তাক আৰু 25 মিনিটছমান লাগিবই সেইকাৰণে মই কি কৰিলোঁ ওলাই গ'লোঁ কিমান টাইম লাগিব আৰু 25 মিনিটছ মানে বাহিৰত একদম বৰষুণ ইমান গেলা বতৰ হৈ গৈছে ভাল লাগিছে কিন্তু দেই এনেকৈ বৰষুণত ছাতি লৈ ওলাই আহি ভিডিঅ' কৰিছোঁ বাট মোৰ কফি খাবলৈ মন গ'ল মই ওলাই আহিলোঁ ওচৰতে কফি আৰু এইটো পনীৰ পেটিছ এনেকুৱাতে খাই ল'লোঁ আৰু মই বিৰাটেই কফি লাভাৰ হয় কিন্তু দেই মই কফি চফি খাই আকৌ পাৰ্লাৰলৈ আহিলোঁ তো ফাইনেলি তাৰ হৈ গৈছে ইয়াত আমি পইচা পাতি দিলোঁ মোৰ শ্বেম্পু এটা কিনিবলগীয়া আছিলে আৰু এটা ছানস্ক্ৰীণ নতুনকৈ কিনিছে একচুৱেলি চ' সেই দুটা ল'লোঁ লৈ পিনে মই গাড়ীলৈ আহিলোঁ আৰু পাণ কিনিবলৈ গৈছে আৰু পাণ চান ল'লোঁ লৈ পিনে মৰিগাঁৱত কিবা পকৰি এনেকৈ কিবাকিবি কিনি ল'লোঁ আৰু কিনিলোঁ ফাইনেলি ঘৰ আহি পালোঁ 8টা বাজি গ'ল তেতিয়া কিটচেনত যাব লাগে মাংস আনিছে মাংস বনাম খাম নাখাওঁ মই অফিচতে যে খানা আছিলে মই খাই আহিছোঁ নেক্সট ভিডিঅ'টো পূৰা ধমাকা হ'বলৈ গৈ আছে বিকজ 16th মোৰ বাৰ্থডে হয় চ' ষ্টে টিউনড